নমস্কাৰ বন্ধু, আজি আমি চাণক্যৰ বিষয়ে কিছুমান নীতিৰ বিষয়ে আজি আমি জানিম। সো ফ্ৰেণ্ডছ, পোনপ্ৰথমে মই মোৰ চেনেলত আসাম টপিক চেনেললৈ আপোনাক স্বাগতম জনালোঁ। সো ফ্ৰেণ্ডছ, দেৰি নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যাৰ পুত্ৰই কথা বতৰা শুনে, পত্নী সৎপথত চলে আৰু যিজন নিজৰ সম্পদত সন্তুষ্ট, তেওঁৰ কাৰণে এয়াই স্বৰ্গ। ল'ৰা ছোৱালীক শিক্ষা নিদিয়া পিতৃ মাতৃ শত্ৰুৰ সমান। পুত্ৰক সদাচাৰ শিক্ষা দিয়াটো বুদ্ধিমানৰ কৰ্তব্য। নীতি জ্ঞানযুক্ত তথা সদাচাৰী পুত্ৰ বংশৰ পূজনীয়। কাৰ বংশত দুখ নাই, ৰোগে কাক দুখী নকৰে। জীৱনত কোনে দুখ নোপোৱাকৈ আছে আৰু নিৰন্তৰ কোন সুখী হৈ থাকিব পাৰিছে। বিপদৰ সময়ৰ কাৰণে ধন সংৰক্ষণ কৰা উচিত। সংৰক্ষিত ধন সযতনে ৰাখিব লাগে। লক্ষী চঞ্চল, সঞ্চিত ধন কেতিয়া শেষ হৈ যাব ক'ব নোৱাৰি। ধন্যবাদ বন্ধু ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেলটো দবাই ৰাখক আহি থকা ভিডিঅ'বোৰ চাবলৈ। পুনৰ লগ পাম নতুন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।